যে যিজন মুখ্যমন্ত্ৰী আমাৰ ঘৰ ভাঙি পৰিছে, আমাক অত্যাচাৰ কৰিছে, সেই মুখ্যমন্ত্ৰী বোলে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। সেইকাৰণে মই এই চেঙাবাসী ৰাইজক আগৰ বাঘবৰ চেঙা আজি আপোনালোকৰ সকলো ৰাইজক বিনম্ৰতাৰে অনুৰোধ কৰিবলৈ আহিছো। ইয়াত মই হেলিকপ্টাৰ লৈ আহিছিলো আপোনালোকৰ ওচৰত। আগৰ বিধায়কক আপোনালোকক ভোট দিবৰ কাৰণে ক'বলৈ আহিছিলো। এই চকুৰ আলী চাহাবৰ লগত মোৰ এটা আত্মিক সম্বন্ধ আছে। তেখেতসকলৰ কাৰণে আহিছিলো। আমাৰ কথাত আপোনালোকে বিশ্বাস কৰিছিল। ৰাইজ আৰু এবাৰ আপোনালোকে বিশ্বাস কৰক। এই অত্যাচাৰী হাতক আমি ইয়াৰ পৰা অতৰাবৰ কাৰণে আমাক এবাৰ শক্তি দিয়ক। আমি বাকী আৰু ভাতিক নচলো। ৰাইজ আপোনালোকক আমি এই ৰমজান মাহত আল্লাহৰ ওপৰত তাৱাক্কুল কৰি কৈছো, এই একটুপা কেছ থাকালৈকে মই আপোনালোকৰ লগত থাকিম। কি কৰিছো কি নকৰিছো মই নিজৰ মুখেৰে নকওঁ। কি কৰিছো কি নকৰিছো এই কথাখিনি সময়ত আকৌ আপোনালোকৰ ওচৰলৈ আহিম। কিন্তু ৰকিবুল হুছেইন দেখিছে নহয়, মই শতনাভত মানুহ। মই ইমান দুৰ্বল নহয় যে হিমন্ত বিশ্ব শৰ্মাই খেলা মাৰিলে ভোট দাম। 50টা হিমন্ত বিশ্বই আমাক ক'লে নোৱাৰিব। এইকাৰণে ৰাইজ আপোনালোকক ক'বলৈ আহিছো, আমি ভালকৈ ইজ্জত লৈ জীয়াই থাকিব লাগিব। আমি খেতি কৰা লোক, আমি শ্ৰম কৰা লোক, আমাৰ ইজ্জত আমাৰ সন্মান আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পেণ্ট চাৰ্ট পিন্ধাৰ লগে লগে কয় চাহাব, আৰু আমাৰ দুখীয়া মুছলমানসকলক কয় বিয়া। এই যে দুখীয়া মানুহক তাচ্ছিল্য কৰা উত্তৰে আপোনালোকে দিয়ক। আমিও এটা চিন্তা ৰাখিছো, কেনেকৈ আপোনালোকৰ অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব পৰা যায়। আমি আহোঁতে সেইকাৰণে এই ৰাস্তা দি আহিব পাৰো। আমি অহা নাই। খেতিয়কসকলক চাই আহিছো যে কিমান কৰ্ম কৰি ভাল খেতি কৰে। মাকৈ খেতি কেনেকৈ আগতে ইউপিৰ পৰা আহিছিল, আজি আমি ইউপি পঠিয়াব পৰা হৈছো। এইবিলাক আমি ভালকে কাম কৰি এই দুখীয়া মানুহক অৰ্থনৈতিকভাৱে টনকিয়াল কৰি কেনেকৈ আমি এই মিয়াৰ পৰা চাহাব হিমন্ত বিশ্ব মুখলৈ আনিব পাৰো, সেই কথা আমাৰ চিন্তাত আছে। এবাৰ সুযোগ দিয়ক ৰাইজ। যেতিয়ালৈকে আমাৰ কৰ্মৰে আমি নিজৰ ইজ্জত কামাব নোৱাৰিম, এই লোকসকলে আমাক সদায় তুচ্ছ তাচ্ছিল্য কৰিব। সেইকাৰণে মই আজি আপোনালোকৰ ওচৰলৈ আহিছো, সকলোৰে লগত মিলনেৰে আমি থাকিম। সকলোৰে লগত মিল মহব্বতেৰে, জাতি ধৰ্ম বৰ্ণ ভাষা সকলোৰে লগত আমি মিল মহব্বতেৰে থাকিম। আমাৰ এখন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত থাকে। মই কালি গৈছিলো মানকাছাৰত, ধুবুৰী ফুলবাৰী ব্ৰিজ কৰিছে, তাত ডাঙৰ ফুল। 2008 চনত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল আৰু মুকুল শৰ্মা যেতিয়া আমাৰ ইয়াত মেঘালয়ত আমাৰ মুখ্যমন্ত্ৰী আছিল, তেওঁলোকৰ সহযোগত সেই আমাৰ ইউপিএ চৰকাৰে এই ফুল ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত সেই ফুল ব্ৰিজ কৰিছিল। 2008 বদৰুদ্দিন ৰাজপথ ডাঙৰীয়াৰ কোনো চিন চাপে নাছিল ৰাজনীতিৰ লগত, আৰু এতিয়া যেতিয়া হৈ গল তেতিয়া কৈছে তেওঁ বোলে সেইখন কৰিলে। বদৰুদ্দিন ৰাজপথ ডাঙৰীয়া এটা শিলগুটি পেলাব নোৱাৰে আপুনি, আৰু এখন ডাঙৰ ব্ৰিজ কৰিব পাৰিব। ক'ৰবাত এটা শিলগুটি পেলাইছে নেকি আপোনালোকে কওক? তেওঁ পেলাইছে যদি তেওঁ এখন ছুপাৰ কিবা আচবাব কলেজ কৰিছে, খুব দেখায় তাত শিক্ষিত ল'ৰা ওলাইছে। কোনোবা পঢ়ে নেকি আপোনালোকৰ ইয়াত? সব ধনী মানুহে পঢ়ে। ধুবুৰীৰ ল'ৰা যদি তেওঁ ইয়াৰ পৰা পঢ়ে, এটা ল'ৰাই 2.5 লাখকৈ টকা দিব লাগে। 2.5 লাখ টকা দিব পাৰিব আপোনালোকে? মই ৰকিবুল হুছেইনে আমাৰ সহযোগীসকলৰ লগত ৱাদা কৰিছো, আপোনালোকৰ খেদমত কৰিবলৈ, সেৱা কৰিবলৈ সুযোগ দিয়ক। আমি এটা ইনষ্টিটিউট কৰিম, আমি বিনা পইচাত নপঢ়াম। ন্যূনতম যিসকল আপুনি এফৰ্ড কৰিব পাৰে দুখীয়া ল'ৰা ছোৱালী, সেই লোকসকলক ইয়াত পঢ়াৰ ব্যৱস্থা কৰিম, যাতে ধনী ল'ৰাই পঢ়িব নোৱাৰে। গতিকে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ কি সম্বন্ধ? আপুনি কি কাৰণে বিজেপি সমৰ্থন কৰে? তেওঁ কৈছে মই পাক্কা বিজনেছমেন, মই পইচা যিফালে পাম সেইফালে মই যাম। হয় নহয় শুনাই দিব নকৰিব, বাকী সিদ্ধান্ত আপোনালোকৰ ল'ব। এটা তথ্য আছে ৰাইজ, সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে এইবাৰ আৰু নহব। সেইকাৰণে বিভিন্ন ধৰণেৰে তেওঁ আমাক
আক্ৰমণ কৰিবলৈ লৈছে। চাওকচোন ৰাইজ, কোনো ভদ্ৰ মানুহে আমি এতিয়া কয় নেকি যে বাঘ তেওঁ বোলে বাঘ আমাক ছাগলীৰ নিচিনা খাই পেলাব? ৰাইজ, মই নকওঁ এই কথাবিলাক। শিষ্টাচাৰ আছে। তুমি কি কৰিলা, আপুনি কি কৰিলা সেই কথাবিলাক কওক। আপোনাক বনাইছিল এমপি বাঘ হবলৈ নহয়, আপোনাক এমপি ৰকিবুল হুছেইনক খাবলৈ নহয়, আপোনাক বনাইছিল বিভিন্ন ধৰণৰ কাম কৰিবৰ কাৰণে। আমি কেনেকৈ কাম কৰো এবাৰ আপোনালোকে চামগুৰিলৈ গৈ আহক। চামগুৰিত মই ইঞ্জিনিয়াৰিং কলেজ কৰিছো, সৰু এখন গাঁও। এটা সমষ্টিত আজি কৈছো দুটা ITI থকা সমষ্টি কতো নাই, চামগুৰি সমষ্টি আছে। মই চেঙা সমষ্টি, ধুবুৰী সমষ্টিৰ প্ৰতিটো সমষ্টিত চাকত চিলিকা কৰিম আপোনালোকক মই ৱাদা কৰিছো। মোক কৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, পাৰ্লিয়ামেণ্টত কব লাগে, পাৰ্লিয়ামেণ্টত কব লাগে, কৈছে নহয়। মোক কৈছে পাৰ্লিয়ামেণ্টত কব লাগে ব্ৰিজৰ কৰাৰ কাৰণে। সদায় দিন এনেকে নাযায়। ৰাহুল গান্ধী ডাঙৰীয়াক আমাৰ চৰকাৰ কৰিবলৈ সুযোগ দিয়ক, পাৰ্লিয়ামেণ্টত কব নালাগে তেওঁৰ পৰা চেংচন কৰা এনেকুৱা কাম কৰিব। আপোনাৰ কৈছো নিজৰ সিদ্ধান্ত নিজে লওক যে আপোনালোকে ভালকৈ সুখে শান্তিৰে থাকিব নে বিভিন্ন ধৰণেৰে আমাক যিবিলাক খেলি মেলি কৰা মানুহ আছে সেই লোকসকলৰ কথা শুনো। সেইকাৰণে ৰাইজ আজি আপোনালোকক ভাল পাইছো। মই শুনিছিলো জাকিৰক, মই ৰহিমক শুনিছিলো, মই ৰচিদক শুনিছিলো যে এই দুটা মাহত মানুহ আহিবলৈ নাহে। কৈছে আপোনাৰ প্ৰতি মৰম আছে, আপোনাৰ প্ৰতি কংগ্ৰেছৰ প্ৰতি ৰাইজৰ মৰম আছে, দোৱা আছে। এই কথাটো মোৰ কেতিয়া মই প্ৰতিয়ন গৈছো কেতিয়া জানো, মই টিকেট পাম নাপাম এই কথাবিলাক ওলাই আছিল নহয়। কেতিয়া টিকেট ঘোষণা হৈছে জানে? যেতিয়া প্ৰথম ৰোজাৰ দিনা আফতাবুদ্দিন মোল্লাৰ ঘৰত যেতিয়া মই ইফতাৰ কৰি আছিলো, ইফতাৰৰ প্ৰথম খবৰটো দিছো, লগে লগে কৈছে ৰকিবুল হুছেইন ধুবুৰীত আপোনালোকক দিয়া হৈছে। সেই সময়খিনি কথা ভাবিছো হ'ব নাই। এইকাৰণে মই ভাবিছো যে মই মোক যিসকলে জানে মোৰ মৰম আব্বা জানুল হুছেইন চাহাব আজীৱন জমিয়তুল উলামা হিন্দৰ উপসভাপতি আছিল। কাৰ লগত আছিল জানে? পীৰ কামিল হযরত মৌলানা বাসকান্দিৰ আহমদ আলী চাহাবৰ লগত। সেই পৰিয়ালৰ লগত মোৰ সম্বন্ধ। মোৰ আজিও মনত আছে আহমদ আলী চাহাবে নিজ হাতেৰে মোক জমিয়তৰ ছেক্ৰেটাৰী বনাইছিল আৰু আজি মই ৰাজ্যিক জমিয়তৰ সভাপতি হিচাপে কাম কৰি আছো। ৰাইজ, আলিম উলামাৰ পুৰা পৰিচালক অল ইণ্ডিয়া জমিয়তুল উলামাৰ সভাপতি পীৰ কামিল হযরত মৌলানা আরশাদ মাদানী, যিজন মাদানী সাহেবক আল্লাহৰ ঘৰ কাবা শৰীফত গলেও সেই লোকসকলে কয় যে আমাৰ দলত তামিম দি যাওক, আমাক শিক্ষা দি যাওক। সেই জমিয়তৰ সভাপতিৰ লগত আমাৰ এটা আত্মিক সম্বন্ধ আছে। সেই জমিয়তৰ সভাপতি আৰু আমি ৰাজ্যিক উপসভাপতি। ৰাইজ, সেইকাৰণে বোধহয় আল্লাহ তাআলাই কবুল কৰিছে, ভগৱানে গ্ৰহণ কৰিছে। সকলো জাতি ধৰ্মৰ মানুহক আমি যেনেদৰে মৰ্যাদা দি কাম কৰো, সন্মান দিওঁ, সেই কথা নিশ্চয়কৈ গ্ৰহণ কৰিছে। আৰু সেইকাৰণে এটা শুভ মুহূৰ্তত সকলোতকৈ শ্ৰেষ্ঠ মাহ ৰমজান মাহ, ৰমজান মাহৰ প্ৰথম ইফতাৰৰ সময়ত যি ধৰণে আমাক শুভ বাতৰি দিছে, এই শুভ বাতৰিয়ে সকলো ধুবুৰীবাসী ৰাইজক, সকলো অসমবাসী ৰাইজক আজি আমাৰ ভাল বতৰ আনি দিব। এইখিনি কথা কৈ আপোনালোকে সকলোৱে ঘৰলৈ গৈ আচৰা নামাজ পঢ়ি মগৰিবৰ সময়ত ইফতাৰ যাতে ভালকৈ কৰিব পাৰে, সুখে শান্তিৰে যাতে আজি ভালকৈ শুব পাৰে, এই কথা কামনা কৰি পুনৰবাৰ আপোনালোকৰ দোৱা বিচাৰি মোৰ বক্তব্য ইমানতে শেষ কৰিছো। ধন্যবাদ। জয় অসম, জয় হিন্দ, খুদা হাফিজ।